জয় আই অসম। আশা নহয় সপোন। ডিম্পু দা আৰু বিকাশ চেত্ৰীক লগ কৰিব বহুত আশা আছে। বৰষুণত তিতি বাইক ৰাইড এইটো মজাই বেলেগ। এইটো অকল ডিম্পু দাহে জানে। সেয়া ডিম্পু দা আৰু বিকাশ চেত্ৰী দাদা মোৰ ইনস্পিৰেশ্যন হয়। লকডাউনত ইহঁতৰ ভিডিঅ' চাই পিনিয়ে মই হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ ধৰণৰ হ'ব। গম পাইছে মই কি কাৰণে এনেকৈ কথা কৈছোঁ। মোৰ মানে এটা আশা আছিল, আশা নহয় সপোন। ডিম্পু দা আৰু বিকাশ চেত্ৰীক লগ কৰিব বহুত আশা আছে। নাজানো কেনেকৈ পাৰোঁ নে নোৱাৰোঁ লগ কৰিব। লগ পাব পাৰোঁ নে নোৱাৰোঁ নাজানো, কাৰণ আমিতো ইমান টকা পইচা থকা মানুহ নহয়। মিডল ক্লাছ ফেমিলিৰ ল'ৰা, যেন তেনে চলি আছে ঘৰখন। তাকে এনেকৈয়ে আপোনালোকক ব্লগ দি আছোঁ। সিহঁতক দাদাকেইজনক লগ পোৱাৰ এটা আশা আছে, সপোন আছে। এইটো যদি আপোনালোকে বিচাৰে কমপ্লিট হ'ব। তাকে ভিডিঅ'টো চাই যাব মোৰ। আজি এই ভিডিঅ'টো মই বিকাশ চেত্ৰী আৰু ডিম্পু দাক লগ পাবৰ কাৰণে মোৰ ফালৰ পৰা এটা চেষ্টা কৰি দেখালোঁ মানে। বাকী ভিডিঅ'বিলাক চাই যাব, কেনেকুৱা লাগে জনাব। আজি ওলাই আহিছোঁ বৰষুণত তিতি বাইক ৰাইড এইটো মজাই বেলেগ। এইটো অকল ডিম্পু দাহে জানে। বৰষুণত ৰাইড কৰা মজাটো অকল ডিম্পু দাহে জানে। ভিডিঅ' বনাই আছোঁ। ছাপোৰ্ট কৰক, ছাপোৰ্ট লাগে। আপোনালোকে মৰম দিলে সকলোখিনি সম্ভৱ। সপোনটো কমপ্লিট কৰিবৰ কাৰণে আপোনালোকৰ মৰম লাগে। আপোনালোকে মৰম দিলে চব সম্ভৱ হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি। আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। এইকেইদিন বৰষুণ পুৰা দি আছে, সেইটো কাৰণে ভিডিঅ' বনাবৰ কাৰণে মন গৈছে। হ'লেও আজি ভিডিঅ' দিম বুলি ওলাই আহিলোঁ। ভিডিঅ' বনাই আছোঁ, কৰি আছোঁ। আজি ভিডিঅ' দিমেই আপোনালোকৰ। ভিডিঅ' চাইছিলোঁ দাদাকেইজনৰ, এতিয়া ভাবিছিলোঁ এনেকুৱা এটা পাৰিলে হৈ যাব। এতিয়া গম পাইছোঁ কষ্ট হয়, বহুত হাৰ্ড কষ্ট কৰিব লাগিব। যদি আপোনালোকে মৰম দিয়ে সম্ভৱ সেইখিনি। এতিয়া আপোনালোকৰ মৰমৰ মোক খুব প্ৰয়োজন। আমি মিডল ক্লাছ ফেমিলি ল'ৰাবিলাকৰ মানে এটাই প্ৰব্লেম, কিবা এটা পাবৰ কাৰণে আমি বহুত কষ্ট কৰিব লাগে। অকল কষ্ট কৰিলেই নহ'ব, গতিকে মানে কষ্ট চব কৰিব লাগিব। মানে ধৰি লওক যোনটো কামত আমাৰ যোনটো কাম ভাল লাগে নহয়, কামটো ৰেগুলাৰ কৰিবই লাগিব। মোৰ এতিয়া ভিডিঅ' বনাবৰ কাৰণে প্ৰব্লেম, বাইকখনো বেয়া হৈ আছে। বাইকটো ইমান ভাল বাইক নহয়, এতিয়া এখন লগৰ লগৰ বাইক। বহুত প্ৰব্লেম, ক'লে শেষ নহয় মানে। ক'ত ওলাব পাৰিব বা
দেখিছে আমাৰ ঘৰৰ ওচৰত বা ভবাখানাত নাই ৰাতি য'ত দেখিছে ইউটিউবতে দেখিছে বা মোবাইলত টিভিয়ে দেখিছে মানে অলপ কি ক'ম আৰু প্ৰব্লেমটো এইটো কাৰণে হয় আপোনালোকৰ মৰম দিলে আপোনালোকৰ মন দিলে মই এইখিনি কৰিবলৈ সক্ষম হ'ম যোনখিনি মোৰ সপোন আপোনালোকৰ মৰমটো খুব প্ৰয়োজন মৰম দিয়ক আৰু ভিডিঅ' দি যাম খুব দূৰ জেগা যাব মন আছে এইবিলাকেই সপোন হয় এইবিলাক চব দেখাম দূৰ জেগা গৈ দেখাম মৰম দিয়ক ময়ো আপোনালোকৰ কাৰণে নতুন ভিডিঅ' ভাল ভাল ভিডিঅ' দি যাম এতিয়া আমি বান্দৰগাঁৱত আছোঁ বান্দৰগাঁও আপোনালোকৰ কাৰণে ঘূৰি ফুৰিছোঁ আৰু সেই দছটো ডিম্পুদাই থৰখন বিকিলে বেচি দিলে এতিয়া নতুন বোলে জিমনিৰ কাৰণে থৰখন চেল কৰিছে নেকি ডিম্পুদা বিকাশ চেত্ৰীৰ লাইফ ষ্টাইলটো মোৰ মানে সপোন হয় মই তেনেকুৱা এজন যদি সিহঁতৰ নিচিনা হ'বতো নোৱাৰোঁ পটককৈ যদি আপোনালোকে মন দিয়ে সিহঁতৰ নিচিনাই লাইফ ষ্টাইল এটা বিচাৰোঁ মানে আপোনালোকে মৰম দিয়ক ময়ো ভিডিঅ' আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' দি যাম আমাৰ ইয়াতো জেগা আছে ফুৰিবৰ কাৰণে কিন্তু কি ক'ম এতিয়া জেগা ফুৰিবৰ কাৰণে হাতত মূলধন লাগে মূলধন সেইটো নাই অঁ কলিজা বাকী ভিডিঅ' মই বনাই থাকিম সদায় আপোনালোকে মৰম দিয়ক মই ভিডিঅ' দি যাম ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে ইমান মানে ঘূৰি ফুৰিব এতিয়া কি ক'ম আৰু মূলধন নাই যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' দিবলৈ মই শ্বৰ্ট ভিডিঅ'ও দিওঁ আপোনাৰ এনেকৈ ব্লগো দিওঁ চাব চেনেলটো চাই ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব যিমান যি হ'লেও আপোনালোকৰ কমেণ্ট পালে মনটো ভাল লাগে ভিডিঅ' বনাবলৈ তেতিয়া মানে কি হয় ভিডিঅ' বনাবলৈ মনটো যায় তেতিয়া যদি লাইক কমেণ্ট নাহে ন মনটো বেয়া লাগে তেনেকুৱা এটা ফিল হয় ভিডিঅ'বিলাক চাই ভাল নাই পোৱা নেকি এটা ফিল হয় আপোনালোকে ছাপৰ্ট দিয়ক মৰম দিয়ক মই ভিডিঅ' দি যাম ৰেগুলাৰ দি যাম তেতিয়া আপোনালোকে অলপ মৰম দিয়ক অলপ কৰক এইফালে ন কি বুলি কয় ৰাস্তাটো বেয়া হয় হ'লেও গৈ থাকিম আৰু এফালেদি গৈ আমি জামুগুৰিত ওলাম জামুগুৰি নহয় এনেকুৱা ভিলৈ দাঁড়ি জামুগুৰিৰ ওচৰতে তাত ওলাম ৰাস্তাটো বহুত বেয়া হয় কলা বমা মই ভিডিঅ' বনাই বহুত ভাল পাওঁ আৰু আপোনালোকৰ কাৰণে বনাই আৰু ভাল লাগে লাইক কমেণ্ট কৰিব ভিডিঅ'টো কমেণ্ট কৰি জনাবচোন কিবা ভুল চুল হ'লেও ক'ব বা ভাল লগা পাৰ্টটোও ক'ব কমেণ্ট এটা কৰিব মুঠতে কমেণ্ট এটা কৰি জনাব কিবা ভুল হ'লে শুধৰাই দিব ৰাস্তাটো বহুত বেয়া আৰু এতিয়া মোৰ নিনিয়ে ভিডিঅ'টো কেমেৰাটো মানে ধৰি লওক হাতে ধৰি আহিছে ন সেইটো কাৰণে অলপ লৰে ফটোকেইটা মানে ধৰি লওক হেৰিকেইটা ভিডিঅ'কেইটা অলপ লৰে সেইটো কাৰণে বেয়া নাপাব এনেকৈ ছাপোৰ্ট কৰিব আৰু এইটো এই নাম্বাৰটোত আমি হেৰি চাইছিলোঁ হয় নাই অকল ঘূৰি ফুৰিব মন যায় কিন্তু কি কৰিব সদায়তো ঘূৰি ফুৰিব নোৱাৰোঁ কিন্তু ফুৰিবলগীয়া মন যায়
দূৰ জেগা কৰিবলৈ মন যায়। যদি আপোনালোকে মৰম দিয়ে ভৱিষ্যতে ডিম্পু দা আৰু বিকাশ চেত্ৰী দাদাৰ লগত ৰাইডত যাম। এইটোৱে মোৰ সপোন। আপোনালোকে মৰম দিলে এইটো সম্ভৱ। এতিয়া আপোনালোকৰ মৰম কৈছোঁহে নহয়, খুব প্ৰয়োজন বুলি। আপোনালোকে মৰম দিয়ক। ভৱিষ্যতে মই ডিম্পু দা আৰু বিকাশ চেত্ৰী দাদাৰ লগত ৰাইডত যাম। গাইজ আমি এতিয়া আপোনাৰ শিলদৈ ওলালোহি আৰু অকণমান এয়া পালোহি আৰু আমাৰ মেকুৰীয়ে বাট কাটিও দিছে। কালি যামগৈ ন? হাইৱেত ওলালোহি। এইটো আপোনাৰ ঢকুৱাখানাটো লখিমপুৰ হাইৱে। জামুগুৰি এডোখৰ এফালে গৈ আপোনাৰ ভোলামুখত ওলাব পাৰি। আমাৰ দোকানৰ পৰাই চিনি পাব। আপোনালোকক ক'লে আপোনালোকে পটককৈ নাজানিব। জামুগুৰি মানে ভোলামুখত ওলাব পাৰি। এফালে আহি আপোনাৰ আছোঁ জামুগুৰি মাজমজিয়াত কি ক'ব লাগিব। এইটো নামঘৰ ৰাস হয়। নামঘৰ ৰাস জামুগুৰি নামঘৰ। ফটোজকেইটা লৈছে, ভিডিঅ'টো লৈছে। আপোনালোকে এইটো এডজাষ্ট কৰিব আৰু বেয়া চেয়া নাপাব। আৰু সেইটো ৰাস্তাটো বেয়া কাৰণে আৰু হাতেহে ধৰিছে, সেইটো কাৰণে ধৰিছে আৰু আপোনালোকে মৰম দিলে মই সকলোখিনি এডজাষ্ট কৰি ল'বলৈ সক্ষম হ'ম। আছে পৰে লগতেনো বনম লাহে লাহে এটা এটাকৈ বস্তুখিনি শিকি ল'ম বুলি ভাবি আছোঁ। আপোনালোকৰ মৰমৰো খুব প্ৰয়োজন। এতিয়া আমি বগামুখ পালোহি আৰু এয়া বগামুখ তিনিআলি পালোহি। ইয়াতে ফুৰিলোঁ আপোনালোকক ভিডিঅ'টো দিবৰ কাৰণে। আৰু মোৰ মেইন আজি মানে কি আপোনালোকক মই ফোনটোৰ বিষয়ে ক'লোঁ অলপ থুলমূলকৈ। খবৰ ৰখাই দিম। হাড়ি থান আজি ইয়াত ৰৈ আপোনালোকক দেখাম জেগাটো। এখন হাড়ি থান হয়। শ্ৰী শ্ৰী ঈশ্বৰী হাড়ি দেৱালয়। দি শ্ৰী শ্ৰী ঈশ্বৰী হাড়ি দেৱালয়। এইটো এইফালে ভিতৰত আছে থানখন। মই এতিয়া আপোনালোকক ইয়াৰ পৰা পটককৈ দেখাব নোৱাৰিম। বেলেগ এদিন সোমাম।
আপোনালোকক সকলোখিনি দেখাম বেলেগ এদিন। আজি যা জেগাটো দেখাইছোঁ। আজি এনেকৈ ঘূৰিলোঁ অলপ, আপোনালোকক ভিডিঅ'টো এনেকৈ দেখালোঁ আৰু মোৰ সেয়া কথাখিনি ক'বৰ কাৰণে ভিডিঅ'টো আজি বনালোঁ। বাকী এতিয়া মই গাঁও পালোহি, আমাৰ এখন গোবিন্দপুৰ গাঁও, এইফালেদি পানীগাঁও ৰাস্তাটো মানে পানীগাঁও দি আহি এইটো আমাৰ গোবিন্দপুৰ গাঁৱত সোমাব পাৰি। আজি ভিডিঅ'টো ইয়াতে ইমানতে মানে কি ক'ম শেষ কৰোঁ আৰু আপোনালোকক আকৌ এটা ভিডিঅ'ত নতুন ভিডিঅ'ত লগ পাম। বাকী সেয়া ডিম্পু দা আৰু বিকাশ চেত্ৰী দাদা মোৰ ইনস্পিৰেশ্যন হয়। লকডাউনত ইহঁতৰ ভিডিঅ' চাই পিনিয়ে মই ব্লগিং ষ্টাৰ্ট কৰিম বুলি সপোন দেখিছিলোঁ। আজি সেয়া তাকে কাম কৰি আছোঁ। আপোনালোকৰ মৰমৰ খুব প্ৰয়োজন মোক, আপোনালোকে মৰম দিয়ক, মই সদায় ভিডিঅ' দি যাম আপোনালোকক। বাকী আজিৰ ভিডিঅ'টো মই এনেকৈ শেষ কৰোঁ আৰু কি ক'ম, বিকাশ চেত্ৰী দাদা আৰু ডিম্পু দাৰ লগত ৰাইডত যোৱা সপোনটো যদি আপোনালোকে মৰম দিয়ে কমপ্লিট হ'ব, তাকে আশা কৰিলোঁ আপোনালোকে মৰম দিব বুলি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, কিবা ভুল চুল হ'লে কমেণ্ট কৰি জনাব, তেতিয়া ভাল লাগে ভিডিঅ' আকৌ নেক্সট ভিডিঅ' বনাবৰ কাৰণে। বাকী বেলেগ এদিন লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, টেক কেয়াৰ।